কি খবৰ আশা কৰোঁ চবৰে ভালে মোৰো ভালে মই শিল্পাগৈ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু মই বেক চেক লৈ আজি মোৰ বা এজনী ঘৰলৈ গৈ আছোঁ আজি যিহেতু গৰু বিহু মোৰ ভাল লাগিছে বহুত বছৰ পাছত মোক বাক লগ পাম মানে তো গৈলোঁ আৰু গৈ পিনে এয়া মই গাড়ীত উঠি ল'লোঁ আৰু মোৰ চুলিখিনিও ঠিক কৰি লৈছোঁ আৰু কি ক'ম আৰু বাৰ কাৰণে ল'লোঁ কিবা এটা কিন্তু ভিনুৰ কাৰণে ল'বলৈ নহ'লে সেইটো কাৰণে ইয়াতে লৈ লওঁ বুলি চালোঁ আৰু এইখন মলতে সোমালোঁ যিহেতু এতিয়ালৈকে তলাই লগ খোলাই এখন দোকানতে সোমাই লৈছোঁ ভিনিৰ কাৰণে কিবা ল'বলৈ তাৰপিছত লৈ লওঁ আৰু যাম আৰু মই এইখন দোকানৰ পৰাই মানে ভিনিৰ কাৰণে চাৰ্ট এটা লৈ ল'লোঁ আৰু মই খটখটি দিকেন তলতে নামি আহি আছোঁ আৰু এতিয়া আৰু ৰাতিপুৱাখিনি টাইমত দোকান খোলাই নাছিলে 8টা বজিছিলেহে যে সেইটো কাৰণে ফটাফট লৈ ল'লোঁ আৰু মই পাই গ'লোঁ সি খুচকিজনীক লৈ ল'লে মোৰ বেগটো আজি চেণ্ডাল চলি থাকিলে বুলি এনেকৈ লৈ ল'ব লগা হৈছে পাইটি ভিনিটি ঘৰ পাই গ'লোঁ সি ৰুমটি সেইফালে ভিনিটি কি কৰি আছে আকৌ কাম কৰি আছে বৰ্তন চাফা কৰি আছে নাই কোৱা এইখিনি বহি ল'লে নাৰিকল পানী দি দিছে আহি পিনে চবে খাই আছে কি চাইছা কাৰ্টুন চাইছা ইয়াত তোমালৈ চাহ বনাইছোঁ ইয়াত কি বুলি কয় কি জিঞ্জাৰ পিচি দিছোঁ আচ্ছা ইয়াৰ গাখীৰ লাল চেনি দিব লাগিব ন ভাড়া ঘৰ আৰু ঘৰ নহয় যায় এনেকৈ আৰু হয় নেকি ঘৰে আৰু ভাড়া ঘৰলৈও ঘৰে ঘৰ হ'লে মানে কি হয় খিনি দিছে খাবলৈ ইমানকৈ দিছে খাব পাৰিম নে জানে চমুৱে খিনি খাবলৈ দিছিলে নাখালে বিচনাতে থৈ দিছোঁ আৰু এতিয়া খাম আৰু এই মোৰ মানুহটোৱে খাব এতিয়া চাহৰ লগত খাবৰ কাৰণে ঘিলা পিঠা তিল পিঠা একোৱেই নাই সেইটো কাৰণে আমাৰ মিঠাই চলি গৈছে আৰু ইয়াৰ বাহিৰত থাকোঁতে মই ঘৰৰ পৰা আহোঁতে ভালকৈ ধুবই নাপালোঁ সেইটো কাৰণে বাহিৰত আগত আহি আকৌ মই মাথা ধুই ল'লোঁ ড্ৰেছো চেঞ্জ কৰি ল'লোঁ আৰু পূৰা একদম মোবাইল পিটিকি আছে ল'ৰাজনে এইবোৰ আনি দিলে ভিনিয়ে খাবলৈ এইবিলাক আনি দিলে খাবলৈ এইখিনি ইয়াত ফালে পেলাই থৈছে কাম নাই তুমি কেলৈ নগ'লা ভিনিৰ লগত এনেই নগ'লা তুমি কি কৰি ফুৰিছা মই মোবাইলটো ঠিক চোৱা আকৌ একেবাৰে মানে বেটেৰী নাইকিয়া হৈ গৈছোঁ এই ৰাম দি লৈ বেয়া হয় হা সেইকাৰণে ইয়াতে ধুইছা আন্ধা মুন্ধা হৈ আছে কাপোৰ ধুই আছা কচকি বাইজনী এতিয়া গা ধুই আহিছেহে ভিনটিয়ে মাছ ফ্ৰাই কৰিছে হয় নেকি ভিনিটিয়ে ৰচুন আদা গুচাই আছে কি বনাইছা এয়া গাহৰি বনাম এয়া গাহৰি এয়া কাবাব বনাইছোঁ এয়া চব কাবাব এয়া ৰাইচ এয়া পিঁয়াজ কাটি থৈছোঁ লাই শাক বেংগলৰো লাই শাক পায় মাছ ফ্ৰাই আছিলে ক'ত গ'ল মাছ ফ্ৰাই মোৰ হাজবেণ্ডে এইখিনি নহয় এইটো কাবাব হয় মাছ ফ্ৰাই ক'ৰবাত থৈ দিছে লুকাই থৈ দিছে পিঁয়াজ দিছা দি দিওঁ দিয়া আমি খাম আৰু দেই গাহৰি মাংস বহুত দিন খোৱা নাই আৰু আজি বিহু বুলি আৰু খাম আৰু বিহু বুলি আৰু গাহৰি বনাব নাই এয়া গাহৰি ৰেডি হৈ গ'ল আৰু খাম আৰু এয়া বায়ে ভাত বাঢ়ি আছে আৰু এতিয়া আমি গোটেইকেইটা খাম আৰু লগে ভাগে Hello guys, welcome to vlog दोस्तों न्यू बोल के साथ करना है करना ना करना Hello guys, welcome to my vlog. Hello guys, welcome back to my vlog. So guys, please subscribe and like my channel. Video देखने से पहले গোটেইকেইটাই এনেকৈ বহি খাই আছোঁ আৰু এনেকৈ ঘৰৰ মানুহ আজি গৰু বিহুৰ দিনাখন লগে ভাগে এসাঁজ খাইছোঁ বহুতেই ভাল লাগিছে ঘৰৰ মানুহখিনিলে আজি যিহেতু বহুতেই মনত পৰিছিলে আৰু বাজনীৰ ওচৰত আছিলে বুলি বহুত ভাল লাগিছে বা ভিনিৰ লগত থাকি পিনে আৰু ৰুম চাবৰ কাৰণে ৰেডি হৈ গ'লোঁ এয়া আমো খাই ল'লোঁ ভিনি আনি দিছিলে তো মোৰ বায়ে চাহো বনাই দিলে চাহো একাপ চবে খাই ল'লোঁ আৰু সিহঁতি লাইন পাতি মোবাইল চাইছে দেখিছেনে মোৰ হাজবেণ্ডে জিভা উলিয়াই দেখাইছে আৰু হাজবেণ্ড আৰু এয়া মই বাৰ ৰুমৰ পৰা ওলাই ল'লোঁ এতিয়া যাবৰ কাৰণে গৈছোঁ আৰু বাৰ মনত বেয়া লাগিছে মোৰো বেয়া লাগিছে যিহেতু বহুত বছৰৰ পাছত লগ পাইছিলোঁ বাই এজনীক আৰু তাই আৰু
এয়া মই মোৰ বাজনীক এৰি থৈ গুচি গৈছোঁ বেয়া লাগিছে যিহেতু কিন্তু কি কৰিবা আৰু এতিয়া মোৰ হাজবেণ্ডে ডিউটি আছে উপায় নাই বাক এৰি থৈ যাবলগীয়া হৈছে আকৌ আহিম বাহঁতৰ ঘৰলৈ বেয়া পাইছোঁ মই বহুত বেয়া পাইছোঁ বেয়া পোৱা তাই নাথাকে আমাৰ ঘৰত বেয়া পাইছোঁ মানে যাবগৈলগীয়া হৈছে এতিয়া আকৌ আহিম এতিয়া পাই গ'লোহি আৰু এতিয়া কেবটো ৰখি আছে এইখনি আমি কেবতে যাম আৰু পাই গ'লো এতিয়া একেলগে বাই বাই গাড়ীত উঠিলোঁ আকৌ আহিম আকৌ আহিম আৰু মই ৰুম পাই গ'লোহি কিন্তু কেবখন ৰুমৰ আগতে ৰখাই দিলে আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ আৰু ওচৰতে থকা ঘণ্টা দুটাংকৈ দবাই দিব বুলি আশা কৰিলোঁ